Hi everyone. So আজি আপোনালোকক এটা যন্ত্ৰ বনাবৰ কাৰণে শিকাম। এইটো হৈছে কুবেৰৰ এটা যন্ত্ৰ। এই যন্ত্ৰটো আপোনালোকে ইউজ কৰিব পাৰে for financial gain, wealth, prosperity and abundanceৰ কাৰণে ইউজ কৰা হয়। লগতে এই যন্ত্ৰটোৱে ব্যৱসায়টো গ্ৰোথ লৈ আহে। ঠিক আছে। So যন্ত্ৰটো আপোনালোকক মই স্ক্ৰীনত এবাৰ দেখাইছো। সেই যন্ত্ৰটো আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখিব। এইটো ইয়াতে যেনেকে নাম্বাৰছ বিলাক লিখা আছে 27, 20, 25, 22, 24, 26, 23, 28, 21 এই যন্ত্ৰটো আপোনালোকে এখন য়েল্লো কালাৰৰ পেপাৰত ৰেড কালাৰ পেন নাইবা মাৰ্কাৰ ইউজ কৰি ড্ৰ কৰিব ফ্ৰাইডে কৰিব পাৰে ভিনাছৰ হুৰাত কৰিব পাৰে খুব এটা ভাল দিন হয় যিহেতু ফ্ৰাইডেটো মা লক্ষ্মীৰ দিন ৰাইট ত' ফ্ৰাইডে কৰিব যন্ত্ৰটো ড্ৰ কৰাৰ পিছতে আপোনালোকে ভালকে বহি ল'ব এটা জাগাত আৰু সেই জাগাটো ধূপ চুপ জ্বলাই ল'ব আৰু ঘিৰ চাকি এখন লাগিব ঘিৰ চাকিখন জ্বলাই আপোনালোকে যন্ত্ৰটোৰ ওপৰত কেইটামান চাউল ৰাখিব আৰু চাউল ৰখাৰ পাছতে আপোনালোকে এটা মন্ত্ৰ আছে সেই মন্ত্ৰটো 108 টাইম চেণ্টিং কৰিব লাগিব সেই মন্ত্ৰটো চেণ্টিং কৰিলে এই যন্ত্ৰটো এক্টিভেট হ'ব ঠিক আছে চ' মন্ত্ৰটো স্ক্ৰীনত মই এবাৰ দেখাই আছো এইটো ওম শ্ৰীম হ্ৰীম শ্ৰীম হ্ৰীম ক্লীম শ্ৰীম ক্লীম বিত্তেচৰায় নমঃ again I repeat ওম শ্ৰীম ওম হ্ৰীম শ্ৰীম হ্ৰীম ক্লীম শ্ৰীম ক্লীম বিত্তেচৰায় নমঃ এইটো আপোনালোকে 108 টাইমছ সেই মন্ত্ৰটোৰ সন্মুখত চেণ্টিং কৰিব লাগিব আৰু চেণ্টিং কৰি যেতিয়া হ'ব এই যন্ত্ৰটো আপোনালোকে নিজৰ কেছ বক্স পাৰ্চ নাইবা য'ত পূজা কৰে তাতে ৰাখি থৈ দিব পাৰে আৰু ডেইলি তাতে ধূপ চুপ জ্বলাই থাকিব আৰু যদি পাৰ্চত ৰাখি পাৰ্চৰ পৰা উলিয়াই আপোনালোকে এভৰি ফ্ৰাইডে তাতে আকৌ ধূপ জ্বলাই লৈ যন্ত্ৰটো অকণমান ক্লিন কৰি ল'ব পাৰে ত' খুব এটা পাৱাৰফুল যন্ত্ৰ হয় কৰিব ডেফিনেটলি আপোনালোকে ৱেলথ প্ৰস্পেৰিটি এট্ৰেক্ট কৰিব পাৰিব